অৱশেষত ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰ নাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী। বহু অপেক্ষাৰ অন্তত আজি বিধায়িনী দলৰ মতামতৰ পিছতে ঘোষণা কৰা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মুখ্যমন্ত্ৰী। সকলো জল্পনা কল্পনাৰ উৰ পেলাই ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ BL সন্তোষ, অৰুণ সিং, নৰেন্দ্ৰ সিং তোমৰৰ লগতে বিজেপিৰ বিধায়কসকলৰ উপস্থিতিত ঘোষণা হ'ল নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰীৰ নাম। সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। সমৰ্থন জনাই ৰঞ্জিত দাস, নন্দিতা গাৰ্লুচাই। সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল অসমৰ মুখ্যমন্ত্ৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মুখ্যমন্ত্ৰী।